পেকেট ৰুটি কিনিব লগা আনিলোঁ। এতিয়া গৰম কৰি দিম বাটাৰ লগাই। ৰোল হৈছে, কি ৰোল নাজানো আৰু ৰোল অৰ্ডাৰ কৰিছিলে, আহিলে এতিয়া দুইটাই ভাগ কৰি খাব লৈছোঁ। আৰু খাই বৈ এক্সাম কি দিব, চব কিতাপ মেলিলোঁ। মোৰ ৰুমত আলহী আহিছে। মই মানে কুকুৰক ভাল পাওঁ আৰু কুকুৰে মানে মোক ভাল পায়, সেইকাৰণে য'তে যাওঁ কুকুৰে লগে নেৰে। সেই বিস্কুটৰ টেমাটো খোলোঁ, বিস্কুট এটা দি দিওঁ। বাহিৰত মালিকে দেখিলে আকৌ মোকে গালি পাৰিব চাগে। ইমান ওপৰত আহি গ'ল কুকুৰটো। তো বাছ সেইটো হ'ল ঝাৰু। তো ঝাৰুৰ ভিতৰত মানে এইবিলাক ভৰাই থোৱা আছিলে, এইবিলাক খুলি দিলোঁ। খুলি কিনি বান্ধি থৈছোঁ আৰু ভালকৈ বান্ধিব নাজানো, দুবাৰমান সাৰিলে আকৌ খুলিও যাব। তো মই এতিয়া মানে এইবিলাক দি কিনি এটা বাঁহৰ ঝাৰু বনাবলৈ চেষ্টা এটা কৰি চাওঁ, পাৰোঁ নে নাই। এনেই আৰু বহি আছোঁ ইয়াত, টাইম পাছো নহৈছে, তো কি কৰিম, তো বনাই চাওঁ। মই নিজেও কোনো ঝাৰু বনাই পোৱা নাই, এনেই নাৰিকলৰ বাকলিয়ে ঝাৰু বনাই পাইছোঁ, মানে পাতটোৱে। এইটো ঝাৰু বনাই পোৱা নাই, কিন্তু মোৰ হাজবেণ্ডে বনায়, তো ময়ো চেষ্টা কৰিছোঁ এটা। চাওঁ কিমান দূৰ পাৰোঁ, হয়নে নহয়। এইটো বেয়াই হ'ল, এনেকুৱা আৰু যেনে তেনে মুঠতে বাথৰুম ঝাৰু মাৰিবৰ কাৰণে বাথৰুমৰ পানীবিলাক তো মোৰ ঝাৰু ৰেডি হৈছে নে নাই আপোনালোকে ক'বচোন। শকত নাজানো ন, ভয় লাগে হাতত দুখ পাই যাওঁ। মানে আৰু ঝাৰুৰ ভিতৰত থকা যিখিনি বাঁহৰ টুকুৰা থাকে, সেই টুকুৰাখিনি যিখিনিহে মই বনাইছোঁ আৰু বাথৰুম ঝাৰু মাৰিবৰ কাৰণে, বাথৰুমৰ পানীবিলাক ৰৈ থকা পানীবিলাক। তো এইকেইদিন আছোঁ, থকাকেইদিন আৰু এতিয়া
আজি এতিয়া মই ৰান্ধিব লৈছোঁ ঢেকীয়া চানা ভাজি আৰু মাছ বিলাহী জোল বনাম আৰু এফালে কচু বনাবৰ কাৰণে কাটি থৈছে চাওঁ সময় হয় যদি বনাম তাকে এতিয়া বনাই আছোঁ আৰু পিঁয়াজ ভাজি হৈ আছে পিঁয়াজটো পেষ্ট কৰি লওক দিব লৈছোঁ জিৰা জিৰা দিলোঁ হালধি দিলোঁ অলপমান জলকীয়া গুড়ি আৰু এতিয়া বিলাহী পেষ্ট অলপ ভাজি লওঁ আদা এতিয়া নিমখ জলকীয়া দি পেলাই থাকে জলকীয়া দি এইফালে মই ঢেকীয়া মোৰ মছলাটো ভাজি হৈ গ'ল পিঁয়াজ দিলোঁ আৰু কি দিলোঁ ৰচুন নাই দিয়া আদা দিলোঁ বিলাহী দিলোঁ জিৰা পাউডাৰ অলপ দিলোঁ হালধি পাউডাৰ অলপ জলকীয়া পাউডাৰ আৰু কেঁচা জলকীয়া আৰু এতিয়া দিম পানী আৰু এইটো মানে অলপ পিছত মাছটো দিম মাছখিনি ভাঙি ল'বা কাটোঁতে ভালকৈ কাটিবই নোৱাৰিব আৰু এতিয়া আনিমগৈ ধনিয়া পাত এয়া চাওক মোৰ ধনিয়া বাগিচা লগাইছিলোঁ কি ধুনীয়াকৈ হ'ল কিমান মৰম লাগিছে ইমান দীঘল দীঘল গছজোপা চক গুৰিৰ পৰা দেখাইছোঁ ইমান দীঘল কিন্তু ৰ'দ দিছে মই দেখি পোৱা নাই আপোনালোকক ধনিয়া পাত লাগিলে ক'ব মই দিব পাৰিম আৰু এইজোপা ৰঙালাও লগাইছোঁ হৈছে আৰু এসপ্তাহমান পিছত খাব পাৰিমেই চাগে আৰু এতিয়া মই ছিঙিম ধনিয়া পাত আৰু বুট জলকীয়া গছ মানে জলকীয়া খাই বৈ এদাই হ'ল এতিয়া আকৌ নতুনকৈ ফুলিছে এমাহ দুমাহমান লাগিব চাগে খাবলৈ আৰু এইজোপা মান ধনিয়া আমি কেতিয়াবা এইটো ধনিয়া নাথাকিলে এই ধনিয়া দি খাওঁ এইটো ধনিয়াও খাই ভাল লাগে চেণ্ট আছে আৰু এয়া মোৰ ভেদাইলতাৰ বাগিচা ইমান ওপৰত পাইছেগৈ তো পাত কেইটামান ছিঙি থৈছোঁ চাটনি বনাম চব কিমান ধুনীয়া হৈছে মানে একদম বহুত জংঘল হৈ গৈছেগৈ ধুনীয়া কি কয় চৰি ভেদাইলতা তো আৰু আছে মচুন্দৰী আৰু এয়া মোৰ মচুন্দৰী বাগিচা চাটনি পাত
আৰু আনাৰস মাটি কঁঠাল লগাই থৈছোঁ, কেতিয়া লাগিব কেতিয়া খাব পাম নাজানো। এইফালে মানিমুনিও আছে অলপ নহয়, আছে মানে বেলেগ ছাইডত। একদম মৌচুন্দৰী পূৰা একদম ধুনীয়া ধুনীয়া পাত। তো চাটনি বনাম। আৰু এইফালে চাওক মোৰ পাণ। এতিয়া কিন্তু পাণৰ বহুত দাম হৈ আছে। মোৰ পাণ কিনিবলগীয়া নাই হোৱা, মই নিজেও খাওঁ আৰু কোনোবাই বিচাৰি আহিলেও দিওঁ, আৰু ঘৰত আলহী অতিথি আহিলেও লাগে। তো এই পাণজোপা মানে পাতটো বহুতেই ডাঙৰ, একদম মানে ভাত খাব পাৰা আৰু এখন পাতত ইমান ডাঙৰ ডাঙৰ। শিল দিছিলে যে মাজত, ইয়াত বাৰু শিলটো নপৰিলে, টিং আছে যে। পাণখিনি চাওক ধূলি লাগি লেতেৰা হৈ আছে, কিন্তু কিমান ডাঙৰ ডাঙৰ পাণ দেখিয়ে ভাল লাগে কিবা। এইজোপাৰ পৰা আমি ইমান নিচিনোৱে, আৰু আছে মানে পাণখন কিমান ডাঙৰ পাণ, একদম এখন পাণতে ভাত খাব পাৰোঁ। আৰু পকা কুঠিবোৰ ভালেই গৈছে। আৰু এইজোপা মোৰ ৰহৰ দালি গছ। ৰহৰ দালি এদিন খালোঁ আৰু অলপ গুটি থৈছোঁ, আকৌ লাগিছে। আকৌ লাগি থকাৰ কাৰণে গছজোপা কাটি দিয়া নাই, যোৱা বছৰৰে গছ হয়। দুজোপা গছ আছে, কিন্তু দুজোপা গছত যথেষ্ট পৰিমাণে লাগে, বান্দৰে আহি খায়। আৰু এইফালে মই বগৰী শুকুৱাইছোঁ, আচাৰ বনাব পাৰিম নোৱাৰিম নাজানো, আৰু সময় পালে বনাম। মই ভেদাইলতা পাত, মচুন্দৰী পাত, মানিমুনি পাত চব ছিঙি থৈছোঁ, চাটনি বনাম। অলপ দেৰি তিয়াই থৈছোঁ ধূলি বালিবোৰ যাবৰ কাৰণে। এইফালে কাপোৰো তিয়াই থৈছোঁ, কাপোৰ ধুব আছে, অলপ ধুলোঁ আৰু অলপ ধুব লাগিব। আৰু এইফালে মোৰ মাছৰ জোলখিনি পূৰা উঠলি আছে, তো মই মাছেও দি দিম। কমাই দিওঁ, লাহে লাহে সিঁচি থাকক। তো এইফালে মই ধনিয়া পাত দি দিলোঁ, আৰু মাছৰ জোল হৈ গ'ল। এতিয়া অফ কৰি দিওঁ গেছটো। তো ঢেকীয়া ভাজিটো আগতেই হৈ গ'ল, ইয়াত আলু নাই দিয়া, অকল চানা দিলোঁ। আৰু এইফালে মই এতিয়া চাটনি পিচিম, আদা, ৰচুন, জলকীয়া, নিমখ, আৰু জলকীয়াটো অলপ বেছিকৈ দিছোঁ। এতিয়া সন্ধিয়াৰ চাহকাপ। এইটো আকৌ আপোনালোকে নেমু বুলি নাভাবিব, এইটো প্লেটেই হয় এখন। বিস্কুট আৰু এয়া চিৰা ভাজি।